हेलो फ्रेंड्स যদি আপোনাৰ এখন ৰেশন কাৰ্ড আছে তেন্তে আজি এইটো ভিডিও আপোনাৰ কাৰণে আজিৰ ভিডিওত আপোনাৰ সৈতে আলোচনা কৰিম যদি আপোনাৰ ৰেশন কাৰ্ডত নাম আছে আপোনাৰ পৰিয়ালৰ মানুহৰ 5 জনৰ আৰু আপুনি পাইছে মাত্ৰ 4 জনৰ ৰেশন পাইছে আপুনি এই কাৰ্ডৰ জৰিয়তে আজি আমি এইটো ভিডিওৰ জৰিয়তে দেখুৱাম আপুনি অনলাইনত চাব পাৰিব যে আপোনাৰ ৰেশন কাৰ্ডত কিমানজন মানুহ আছে আৰু ডিলাৰে আপোনাক কিমানজন মানুহৰ চাউল দিছে বা কেৰাচিন দিছে আজি এই সত্যতাটো প্ৰমাণ কৰি দেখুৱাম আপোনাক আপুনি আমাৰ ভিডিওটো চাই থাকিব তো এতিয়া হক মোবাইল স্ক্ৰিনত ইয়াৰ বাবে আপুনি আপোনাৰ মোবাইলত বা কম্পিউটাৰত যিকোনো ব্ৰাউজাৰ ওপেন কৰক তাৰ পিছত সাৰ্চ বাৰত গৈ টাইপ কৰক ৰেশন কাৰ্ড ক্লিক কৰি দিয়াৰ পিছত অলপ স্ক্ৰল ডাউন কৰক ইয়াতে লিখা আছে সিলেক্ট স্টেট বেলু আসাম ডিস্ট্রিক্ট সকলো এই বস্তুবিলাক লিখা আছে আপুনি ইয়াতে ক্লিক কৰক তাৰ পিছত এখন পেজ খুলি আহিব এই পেজখনত অলপ স্ক্ৰল ডাউন কৰক ইয়াতে লিখা আছে সিলেক্ট আসাম টু অটোমেটিক সিলেক্ট হৈ গৈছে আপোনাৰ যেটো হয় আপুনি আপোনাৰ তো আসাম টু অটোমেটিক সিলেক্ট হৈ যাব আপুনি এতিয়া ডিস্ট্ৰিক্টখন সিলেক্ট কৰি ল'ব মই আপোনাক ডিস্ট্ৰিক্টখন সিলেক্ট কৰি দেখাই আছো মই एग्जांपल হিচাপত এখন ডিস্ট্ৰিক্ট সিলেক্ট কৰি আপোনাক দেখুৱাম নোয়াগাঁও আগতে আমাৰ ৰেশন কাৰ্ড যেতিয়া হৈছিল এতিয়া আমাৰ ডিস্ট্ৰিক্টখন আছিল নোয়াগাঁও আমি নোয়াগাঁওখন সিলেক্ট কৰিম তাৰ পিছত লিখা সিলেক্ট তালুকা আমাৰ যেটো ব্লক হয় ব্লকখন আমি সিলেক্ট কৰিম লংকা ব্লকৰ আন্ডাৰত মই জিবিলাক হয় লংকা ব্লক খুজাইৰ হলে খুজাই আপোনাৰ যেটো হয় আপুনি সিলেক্ট কৰিব एग्जांपल হিচাপত মই লংকা মাৰি দেখাই আছো তাৰ পিছত লিখা আছে সিলেক্ট এফপিএস মানে হৈছে আপোনাৰ ডিলাৰ কেজনৰ নাম লংকা ব্লকৰ ভিতৰত যি কেজন ডিলাৰ পৰে ডিলাৰ কেজনৰ নাম ইয়াতে ওলাই আহিব ইয়াতে লিখা সিলেক্ট এইটো সিলেক্টটো কাটি দিয়ক ইয়াতে আপোনাৰ লংকা ব্লকৰ ভিতৰত যি কেজন ডিলাৰ পৰে ডিলাৰ কেজন গোটেই কেজন ডিলাৰৰ নাম ইয়াতে আহি যাব আপোনাৰ যিজন ডিলাৰ হয় এই ডিলাৰজনৰ নাম ইয়াতে এনেকৈ সিলেক্ট কৰি আপুনি ভিউ ৰিপৰ্টছত ক্লিক কৰিব মই আপোনাক ভিউ ৰিপৰ্টছত ক্লিক কৰি দেখাই আছো অলপ পেজখন লোডিং হ'ব মই এই ভিডিও লিংকটো ভিডিও ডেসক্ৰিপচনত দি দিম আপোনালোকে তাৰ পৰাও ভিজিট কৰিব পাৰিব এয়া চাওক এই যিজন ডিলাৰ হয় এই ডিলাৰৰ আন্ডাৰত থকা যিকেইখন ৰেশন কাৰ্ড আছে এই ৰেশন কাৰ্ড সকলোখিনি ৰেশন কাৰ্ডৰ নাম ইয়াতে আহি গৈছে ৰেশন কাৰ্ড থকা ব্যক্তিৰ নাম আহি গৈছে এয়া চাওক ইয়াতে লিখা আছে নেম অফ HOF মানে হোল্ডাৰ নেম অফ NFSA RC নাম্বাৰ জেন্ডাৰ নেম অফ মেম্বাৰ্স আচ্ছা মই ওপৰৰ এইটো দেখাই আছো এই মানুহজনৰ পৰিয়ালত মানুহ আছে এই মানুহজনৰ পৰিয়ালৰ মানুহ আছে মাত্ৰ দুজন এই 2 নম্বৰটোত আছে 3 জন 4 জন 5 জন এনেকৈ যিজন মানুহৰ পৰিয়ালত যিকেজন মানুহ আছে এই কেজন মানুহৰ ইয়াতে লিস্ট আহি যাব যদি আপুনি 5 জন মানুহৰ পাই আছে তো ঠিকই আছে যদি আপোনাৰ পৰিয়ালত মানুহ আছে 5 জন আৰু ৰেশন পাই আছে 4 জনৰ তেন্তে আপুনি আপোনাৰ ওচৰৰ আপোনাৰ যিজন ডিলাৰ হয় আপোনাৰ ডিলাৰৰ লগত যোগাযোগ কৰক আৰু যদি আপোনালোকে আমাৰ ভিডিওটো চাই আপোনালোকৰ ভাল লাগে তেনে লাইক কৰক আৰু যদি এতিয়ালৈকে আপোনালোকে এডভাইস অসম নামৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আমি আপোনাক সদায় আগবঢ়াম এনেকুৱা টাইপৰ ভিডিও এনেকুৱা অনলাইন ৰিলেটেড ভিডিওস আপোনাৰ সৈতে সদায় শেয়াৰ কৰি থাকিম আজিৰ ভিডিওটো ইমানেই ধন্যবাদ